এখেত আহিছে আজৰাৰ পৰা মিৰ্জা বিজয়নগৰৰ পৰা বিজয়নগৰ কৈছে তেখেতে তোমাক চাব বিচাৰি থাকে আৰু আহিছে দেই মই আৰু চিনাকি কৰাই দিম প্ৰথম মই আন্টিক চিনাকি কৰাই দিছো বিজয়নগৰৰ পৰা আহিছে আৰু তেখেতে অকলে অহা নাই আৰু এটা কথা ভাবিছা আমাৰ কপালখন চোৱা আমাৰ ইমান মানুহ আহিছে আইতা তেখেত কিন্তু অকলে অহা নাই কোন আহিছে তুমি কোৱা কোন আহিছে তেখেতৰ ছোৱালীকো লৈ আহিছে যে বোলা আইতাক চাই আহো আজি আইতাক চাবলৈ তেখেতৰ ছোৱালীকো লৈ আহিছে বিয়া দিয়া ছোৱালীকো তেওঁলোকৰ ঘৰৰ পৰা লৈ আহিছে আহা আইতাক চাবলৈ যাওঁ ওলাইছে এতিয়া আমি চিনাকি কৰাই দিম হ'ব ডাঙৰ দুজনী কোনজনী বা আশীৰ্বাদ এটা দিয়া বিয়া বাৰুৰ কাৰণে নিদিবা বিয়া হৈছে সেইটো আশীৰ্বাদ নিদিবা বাকী পিছৰ খিনি দিয়া আইতা আইতাই জানে বাকী খিনি পালে আইতা দিগদাৰ হৈছে আইতা তুমি এবেলি গৈ কবা দে বুঢ়ী আইতা যদি বোলে ওলাইছে তাত মানুহে ধৰিছে বোলে আইতা তেওঁৰ বিয়া হৈছে আইতাও এতিয়া ল'ৰা ছোৱালী হ'ব ল'ৰা ছোৱালী ভাল মানুহ হ'ব সেইটো আশীৰ্বাদ দিয়া ল'ৰা ছোৱালী হ'ব তাই ল'ৰা ছোৱালীয়ে নাম কৰিব সেইটো নাম কৰিব তাৰপিছত ছেকেণ্ড কোন আছিলে তুমি এয়া কাষতে বহি আছে তোমাৰ আশীৰ্বাদ দিয়া মাইনাকো আশীৰ্বাদ দিয়া এওঁৰ হোৱা নাই যেন পাইছো এওঁক দিব পাৰা সেইটো আশীৰ্বাদ ভাল দৰা এজন পোৱাৰ বাবে আইতা তেওঁ দৰা বিচাৰি পোৱা নাই এইটো আশীৰ্বাদ দিব পাৰা তেওঁ দৰা বিচাৰি পোৱা নাই ভাল দৰা এটা পোৱাৰ আশীৰ্বাদ এটা দিব পাৰা পোৱাই নাই এতিয়া ছোৱালী ওলোৱা নাই তাকেইতো আপুনি আশীৰ্বাদ দিয়ক আপুনি আশীৰ্বাদ কৰক ধুনীয়া নেকি ছোৱালীজনী ছোৱালীজনী ধুনীয়া নেকি তাই পাব দৰা পাব ভাল দৰা পাব মাইনাৰ নামটো কি নিবেদিতা চৌধুৰী ধন্যবাদ আইতা তাৰপিছত সৰু মাইনা আছে এইটো সৰু মাইনা দেই সৰু মাইনাৰ বাবে এটা হাত চাপৰি বজাই দিয়াচোন আইতা বিলাক আছে আগৰ কেইটাৰ বাবে বজোৱাই নহল কথা কবি তহঁতৰ মনৰ কথা কি আপুনি আশীৰ্বাদ কৰক ভাল হোৱাৰ কাৰণে আশীৰ্বাদটো বাৰু আশীৰ্বাদেই তোৰ মনৰ কথাটো কি যে ল'ৰা এটা পালে বিয়া হৈ গুচি যাম ভাল হ'ব লাগে ভাল ল'ৰা এটা পালে সেই ল'ৰাটো চাবি আকৌ অলপমান যধে মধে দৰ নামাৰিবি অলপমান ল'ৰাটো আজিকালি ল'ৰাবোৰ মদ পানীবোৰ ভাল পায় সেইবোৰ চাবি অলপমান চাই চিতি যাবি ভাল হ'ব তোৰ উন্নতি হ'ব আইতা এইটো কলাৰ ছোৱালী আন্টিৰ এইটো কলাৰ ছোৱালী সৰু ছোৱালী সদায় সৰু হৈ থাকিব আচ্ছা আচ্ছা তোমাৰ নামটো কি ভাৱনা তেতিয়া তাই মনত সেই আজি প্ৰথমবাৰ আহিছো আকৌ আহিম দেখি দেখি মোবাইলত দেখি দেখি লাগিছে কেতিয়াৰ পৰা ভালে হৈছে বেয়া দৰা পালেও মনত পৰিব ভাল দৰা পালেও মনত পৰিব ভাল দৰা পালেও তাই মন লাগিব আইতাই যে আশীৰ্বাদ দিছিলে আৰু বেয়া দৰা পালেও তেতিয়াও মনলৈ আহিব আইতাই ভাল দৰা এটা পোৱা ভাগ্য লাগে ভাগ্য হ'ব লাগিব আৰু সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবা প্ৰভু মোক অলাগতিয়াল বস্তু এটা নিদিবা
তোমাৰ চৰণত মই প্ৰাৰ্থনা কৰিছোঁ মোৰ মনৰ মতন এজন মানুহ মোক দিয়া সেইটো লাজৰ কথা নহয় একো ভগৱান মানে কোন ভগৱানক খুজিব লাগিব ভগৱান বহুত আছে আমাৰ হিন্দু ধৰ্মৰ শিৱক খুজিম নে কৃষ্ণক খুজিম নে কাক বিষ্ণুক খুজিম এইটো দিলে হ'ব কৃষ্ণক ক'লে কৃষ্ণতকৈ ওপৰত কোনো নাই জানা ভগৱান কৃষ্ণই অৱতাৰ ধৰি আছে বাৰে বাৰে কিন্তু তেওঁতকৈ ডাঙৰ আৰু কোনো নাই গতিকে কৃষ্ণকে সদায় গা ধুই ভগৱানক ভগৱান বুলিয়েই হ'ব তেওঁক ভাবিবা মোক যেন মনৰ মতন এটা বস্তু দিয়া বস্তু তেওঁ জানিবই কি বস্তু বিচাৰিছা তুমি গম পাইছানে সেইটোৱে কথা হয় দে কিবা আৰু বস্তু চস্তু দি দিয়ে তেতিয়া দিগদাৰ হ'ব নিদিয়ে গোসাঁই মহতৰ নিচিনা পাগল নহয় ভাত খাইছেনে নাই চব সুধিবা গোসাঁয়ে খাব এই ছোৱালীজনী কেনেকুৱাটোৰ লগত দিলে পাব সেইমতে কৰিব আচ্ছা আচ্ছা বুজি পাই মনৰ কথা সেইমতে কৰিব আচ্ছা তুমি যে কৈছা শ্ৰীকৃষ্ণৰ কথা মানুহে দেখোন সোমবাৰে তোমাৰ শিৱ মন্দিৰত যায় ল'ৰা বিচাৰি সদায় শিৱ মন্দিৰতহে যায় সকলোৱে ছোৱালীবিলাকে কিয় বাৰু মানে শিৱৰ নিচিনা এজন পাবৰ কাৰণে আচ্ছা শিৱই সোনকাল আশীৰ্বাদটো দি দিয়ে ন সোনকালে সন্তুষ্ট হয় শিৱ মানে ভগোৱা মানুহ নহয় কি মানুহ ভগোৱা তাৰমানে কি ভাং চাং খাই থাকে আচ্ছা আচ্ছা ফাল্টু নহয় বাৰু ভালে ভাং চাং খাই থাকে তেওঁ মনৰ হেৰিটো বেলেগ হৈ থাকে যাক যি লাগে আশীৰ্বাদ দি দিয়ে তথাস্তু কৈ দিয়ে কোনোবাই যদি সন্তানৰ কাৰণে যায় প্ৰভু মোক এটি সন্তান দিয়া ভগৱানে দিব